নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোকে যিহেতু গম পাইছে মই ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ থাম্বনেইলখনত যিহেতু লিখি দিছোঁ মই আচলতে মই আজি ভিডিঅ'টো বনাইছোঁ মোৰ কিছুমান কথা ক'বলৈ আচলতে কোনো ব্লগ আকাৰে নহয় তো ভিডিঅ' আকাৰে চমুকৈ আপোনালোকৰ আগত কম মোৰ কিছুমান মনৰ কথা আচলতে মই ইউটিউবতনো কিয় ভিডিঅ' বনাওঁ বনাবলৈ আগবাঢ়ি আহিলোঁ আচলতে বিয়া হোৱাৰ পিছতো এনেধৰণৰ কিছুমান কথা সেইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আচলতে ইউটিউবত অহাৰ মটিভটো মোৰ প্ৰথমতে নাছিলে মই ইউটিউব চেনেলটো খুলিছিলোঁ হয় প্ৰথমতে মোৰ যেতিয়া ছোৱালীজনী হৈ গ'ল 2 মাহ 3 মাহ হৈছে তেনেকুৱাতে মই ভাবিলোঁ তাইৰ ভাগৰ কিছুমান ফটো তাইৰ ভাগৰ কিছুমান ভাল লগা মুহূৰ্ত ৰেকৰ্ড কৰি পিনি মই ইউটিউবত জৰিয়তে সাঁচি ৰাখিম যাতে ডাঙৰ হ'লে তাই হ'লেও নিজকে দেখিব হয়তো কিছুমান স্মৃতিৰ ৰূপত আৰু ধৰি লওক মই হ'লেও কিছুমান স্মৃতি তাইৰ জৰিয়তে এভাগে থৈ যাম বুলি ভাবিছিলোঁ যিহেতু পাছত এইবোৰ হেৰাই যায় এইবোৰ মুহূৰ্তবোৰ হেৰাই যায় গতিকে ইউটিউবত থৈ পিনি মই এইবোৰ সাঁচি ৰাখিম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া সময়বোৰ পাৰ হৈ আহিলে ভাবিলোঁ যে নিজেও কিছুমান ভিডিঅ'বোৰ দিওঁ কাৰণ আজিকালি ইউটিউবৰ নিচিনা প্লেটফৰ্ম এটা বেলেগ হয়তো নোলাব আপোনালোকে নিজৰ পৰিচয় নিজে গঢ়ি ল'বলৈ আচলতে মোক কোনোবাই যাতে আমুকৰ বোৱাৰীয়েক আমুকৰ জীয়েক আমুকৰ ৱাইফ হিচাপে চিনি নাপায় মোৰ নিজৰ নামে সৈতে চিনি পায় আচলতে মই গড়গাঁও কলেজত BA পাছ কৰি এতিয়া এইভাগেই আছোঁ যে ছোৱালীজনী হ'ল যিহেতু মোৰ নিজৰ পৰিচয় গঢ়িবলৈ এতিয়া মই আৰু বেলেগ প্লেটফৰ্ম বিচাৰি যোৱাটো ইমান সহজ নহয় আচলতে অকণমানি ছোৱালীজনী ঘৰত থৈ পিনি তাইক আচলতে এলাগী কৰিব মই নিবিচাৰোঁ গতিকে ভাবিলোঁ এনেকুৱা এটা প্লেটফৰ্ম যিহেতু আছেই ইয়াকেনো মই কিয় নিজৰ কৰি নলওঁ ধৰি লওক সেই হিচাপতে মই ইউটিউব চেনেলটো খুলি ল'লোঁ এতিয়া তেনেকৈ সৰু সুৰা কিছুমান নিজৰ দিনটোৰ কৰা কাম ধৰি লওক কিছুমান ৰেচিপি হেণ্ড এম্ব্ৰইডাৰী আদি মই ইউটিউবটো দিওঁ আপোনালোকে চাইছে যিসকলে চাইছে তেওঁলোকেতো গম পাইছে যিসকলে নাই চোৱা সেইসকলে চাব আচলতে নতুনকৈ যিহেতু মই ভিডিঅ'বোৰ দিছোঁ গতিকে ইমান এটা মই ভিডিঅ' বনোৱা মোৰ এক্সপিৰিয়েঞ্চ নাই যিহেতু চেষ্টা কৰি গৈছোঁ যদি কিছুমান ভুল হয় আপোনালোকে মোক কমেণ্টত জনাই দিব যে এইটো তোমাৰ ভুল হৈছে তেতিয়া মই হয়তো শুধৰাই ল'ব পাৰিম চেষ্টা কৰি যাম এনেকৈ শুধৰাই লৈ পিনি ভিডিঅ'বোৰ দিবলৈ আচলতে কথাটো হৈছে সেইটোৱে নিজকে এটা প্লেটফৰ্মত প্ৰতিষ্ঠিত কৰিবৰ বাবে মই ইউটিউব চেনেলটো খোলাৰ আগতে হৈছে এইটো পইচা পাতিৰ ক্ষেত্ৰতো এইবোৰতো বেলেগ কথা এইবোৰ ইমান সহজ নহয় যে আপুনি ইউটিউব চেনেল এটা খোলাৰ পিছতে যে আপুনি পূৰা ইষ্টাব্লিছড হৈ যাব বহুত মানে কি ক'ম এটা ষ্টেপ বাই ষ্টেপ যাব পাৰি ন মইতো এতিয়া বহুত সৰু ইউটিউবাৰ মইতো সেইখিনি সপোনো দেখা নাই ধৰি লওক কিন্তু এইদৰে আৰু ষ্টেপ এখোজটো ভৰি আগবঢ়াই নিবই লাগিব ন গতিকে সেই খোজটো মই দিছোঁ নাজানো কিমান খোজলৈকে আগবাঢ়ি যাব পাৰোঁ গতিকে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ এটা সৰু কমেণ্টে মোক বহুতখিনি উৎসাহিত কৰিব আগলৈ ভিডিঅ' বনাই যাবলৈ গতিকে ঠিক আছে আৰু বেছি বৰ নকৰোঁ এই সৰু ভিডিঅ'টো আপোনালোকক মই জনালোঁ যে মইনো ইউটিউব চেনেলটো কিয় খুলিলোঁ আৰু মোৰ দৰে যিবোৰ গৃহিণী আছে ধৰি লওক বাহিৰত ইমান এটা ওলাই যাব মেলিবলৈ অকণমান দিগদাৰ হৈ যায় আচলতে দিগদাৰ মোৰ বিশেষ নহয় এতিয়া ছোৱালীজনী হ'ল যিহেতু বাকীবোৰতো চবে মোক বহুত ছাপোৰ্ট কৰে ধৰি লওক মোৰ হাজবেণ্ডে হওক মোৰ শাহুমায়ে হওক বাকী ঘৰৰ সকলোৱে মোক বহুত ছাপোৰ্ট কৰে এইটো ইউটিউব চেনেলটো খোলাৰ পিছতো তেওঁলোকেও গম পায় সমাজৰ ভয়ত বা কিবা কোনোবাই কিবা ক'ব বুলি মোক কোনোদিনাই মনা কৰা নাই উৎসাহিত কৰে আচলতে ভিডিঅ'বোৰ দিবলৈ গতিকে মই পাৰিছোঁ নহ'লেতো ইমান সহজ কথা নহয় আৰু মোৰ দৰে যিবোৰ গৃহিণী আছে ধৰি লওক নিজে কিবা এটা ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'ব বিচাৰে তেওঁলোকে সৰুকৈ ইউটিউব চেনেল এটা খুলি চাওক কি ঠিক ভাগ্যত হয়তো আপোনাৰ বহুতখিনি ওপৰলৈ যোৱাটো লিখা থাকিব পাৰে নিজে প্ৰথম চেষ্টাটো সদায় নিজে কৰিব লাগিব গতিকে সেইটোকে ভাবি পিনি মই প্ৰথম চেষ্টাটো কৰিছোঁ গতিকে আপোনালোকৰ পৰাও সহায় বিচাৰিছোঁ আচলতে সহায় ছাপোৰ্ট বিচাৰিছোঁ গতিকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে ঠিক আছে বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আশীৰ্বাদ আগলৈ পাই যাম বুলি আশা থাকি ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ নেক্সট মই নতুন ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি যাম আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ